নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ ভিডিঅ' মানে বৰ্তমান বন্ধুসকল দেউল আৰম্ভ হৈছে মানে হুৱেৰি হোলী, আৰু ইয়াত বৰ্তমান আজি আমাৰ গাঁৱত আছে হুৱেৰি, আৰু সেই হুৱেৰি উপলক্ষে বন্ধুসকল বহুত নিচান লৈ যায়। সেই নিচান উপলক্ষে মানে মন্দিৰটো পাহাৰত আছে, ওপৰত উঠি আছোঁ আৰু আপোনালোকক দেখাইছোঁ কেনেকুৱা হুৱেৰি হয় আমাৰ ইয়াতে। বন্ধুসকল মানে মই ওপৰলৈ উঠিলোঁ আৰু উঠি এনে চলি হাত পুৰা ৰেডি বন্ধুসকল, মানে দৰ ল'বলৈ আমি মানে আমাৰ ইয়াতে দৰ বুলি কয় মানে নিচান মানে মানে ৰঙা নীলা কাপোৰ মানে নিচান বনাই সেনে বন্ধুসকল বাঁহত ভৰাই লৈ যোৱা হয় বন্ধুসকল, আৰু তাৰ কাৰণে ৰেডি কৰা হৈছে। আৰু এই মন্দিৰটোৰ আমাৰ পাৰিপাৰ্শ্বিক দৃশ্য, তাৰপিছত এনেকৈ সকলো ল'ৰা ছোৱালীয়ে বন্ধুসকল মানে সকলোৱে সেই বাঁহবিলাক লৈ ওলাই আহে, আৰু এজন বন্ধুসকল দেওধা উঠা বুলি কয়, মানে তেওঁৰ গাত মানে গোসাই ধৰা বুলি কয়, তেখেতে মানে নাচি নাচি যাই থাকে, আৰু পিছত ঢোল বাজনি আনন্দ খুৰাই আমাৰ লগত মানে কৰি আছে সহযোগ। আৰু বন্ধুসকল এনেকৈ মানে আহি থাকোঁতে মাজতে অলপ ৰেষ্ট দিয়ে, আৰু মই যিডাল বাঁহ দাঙিছোঁ সেইডাল খাইডৰ বুলি কোৱা হয় বন্ধুসকল, আৰু সেইডাল মানে য'তে ত'তে থ'ব নিদিয়ে বা নোৱাৰি, গতিকে সেইডালৰ কাৰণে প্ৰথম মানে এক টুকুৰা সৰু কাপোৰ দিয়ে আৰু সেই তাতে থ'ব লাগে, আৰু বন্ধুসকল তাতে মই প্ৰথম থলোঁ, আৰু তাৰপিছত বাকীবোৰে থৈ দিয়ে বন্ধুসকল, আৰু এনেকৈ মানে ৰেষ্ট লৈ বা অলপ হৰিবল চৰিবল দি সেনে মানে যাবলৈ আৰম্ভ কৰা হয় বন্ধুসকল। আৰু মানে যাই এইটো পথাৰৰ মাজত মানে 3-4খন 5খন মানে ৰাইজৰ মানে পৰা এনেকুৱা এখন মানে থৈ দিয়ে, তাতে মেলা এখন হয় বন্ধুসকল, গতিকে তালৈ যাই আছোঁ। এনেকুৱা ধৰণৰ বেলেগত নহয় বন্ধুসকল, আমাৰ ইফালে হয় নামনি অসমৰ ফালে বা এইফালে মানে গোৱালপাৰা এতিয়া চাইডো, আৰু বেলেগ ঠাইতো হ'ব পাৰে বন্ধুসকল, মই নাজানো, কিন্তু বেলেগত ইমান এনেকুৱা দেখা নাই। আৰু এইটোৱে বন্ধুসকল আমাৰ ইফালৰ হুৱেৰি উৎসৱ বন্ধুসকল, হুৱেৰি মানে এনেকুৱা আপোনালোকে সময় পালে আমাৰ ইফালে আহিব আৰু আমাৰ হুৱেৰি উৎসৱবোৰ চাব। আপোনালোকৰ ফালে বা হুৱেৰি উৎসৱ কেনেকুৱা হয় মই নাজানো বন্ধুসকল, গতিকে আপোনালোকে আহিব আমাৰ ইয়ালৈ। আৰু বন্ধুসকল অৱশেষত আমি ঠাইডোখৰত আহি পালোঁ, আৰু আহি পোৱাৰ পিছত বন্ধুসকল এনেকৈ মানে বান্ধি থোৱা হয়, আৰু বান্ধি থৈ কিনে তাতে বন্ধুসকল পূজা অৰ্চনা অকণমান কৰা হয় বন্ধুসকল, গতিকে এনেকুৱা ধৰণে বন্ধুসকল। আৰু আহি পোৱাৰ পিছত আমি অলপ জিৰণি লৈছোঁ, কাৰণ বহুত মানে গৰম ৰ'দো দিছে বন্ধুসকল, গৰমৰ প্ৰভাৱ অলপ পৰিলেই, গতিকে উপায়টো নাই বন্ধুসকল, তথাপিও মানে তাৰে মাজতে জিলাপিৰ মজা অলপ লৈ আছোঁ, গৰম হ'লেও উপায়টো নাই বন্ধুসকল। আৰু বন্ধুসকল আমি আহি বৰ্তমান মানে কি হ'ল পালোঁ, আৰু বৰ্তমান বেলেগ এটা মানে ৰাইজৰ মানুহ আহিছে আৰু তাত কৰিবলৈ চাই আছোঁ। আৰু বন্ধুসকল এয়া গুৱাবাৰীৰ উৎসৱটা আহি পাল, আৰু উৎসৱটা ধুম মচালে ধুম মানে উৎসৱটা আহিল, আৰু বন্ধুসকল এনেকৈ মানে বন্ধুসকল আমি বেলেগ আন ৰাইজৰ মানে মানুহ আহি গৈছে, আৰু তেখেতসকলক মানে প্ৰথম যিয়ে যাই পায় মানে গৈ পায় তেখেতসকলে আদৰি লৈ আহিব, আমি বেলেগ এখন ৰাইজৰ মানুহক এনেকৈ আদৰি লৈ আহিলোঁ বন্ধুসকল, আৰু এনেকুৱা ধৰণৰ পৰম্পৰা তাহানিৰ পৰা চলিয়ে আহিছে। আৰু বন্ধুসকল মই আহি কিনে সেই স্থানখিনি পালোঁ য'ত হুৱেৰি ফুৰা হয়, বন্ধুসকল ইয়াতে দেখিছে ৰূপালী জয়ন্তী বৰ্ষ তাৰমানে 25 বছৰ হ'ল ইয়াতে হুৱেৰি ফুৰা বন্ধুসকল, আৰু সেই বহু ময়ো 12 বছৰমানৰ মূৰত আহিলোঁ ইয়াতে হুৱেৰি চাবা, গতিকে বন্ধুসকল আপোনালোকে ইয়াৰ সামগ্ৰিক পৰিৱেশটো চাওক আৰু এনজয় কৰক। আৰু বন্ধুসকল মানে কি হ'ল এনেকুৱা সকলো ৰাইজৰ মানুহ আহি পোৱাৰ পিছত এনেকুৱা একগোট হৈছে, আৰু একগোট হোৱাৰ পিছত এনেকৈ মানে মানুহখিনি চাৰিওফালে ঘূৰি আছে, আৰু আমিও অকল। আৰু বন্ধুসকল বৰ্তমান বন্ধুসকল মানে ইয়াতে চলি আছে কিবা ভাৰ গান বুলি বন্ধুসকল, কিবা এটা গান হয় বন্ধুসকল, গান মানে হ'ল কিবা নৃত্য, মানে অলপ এক্টিং চেক্টিং কৰে আৰু মানুহক হাঁহুৱাই মানে বহুৱালি কৰে, আৰু সেইটো আপোনালোকে উপভোগ কৰক, লগতে ময়ো উপভোগ কৰোঁ। আৰু এনেকৈয়ে 2023 চনৰ হোলী উৎসৱ মানে দেউল উৎসৱটো এনেকৈয়ে সমাপ্ত হ'বলৈ আগবাঢ়িছে।
এনেকৈ আমাৰ হোলী